হেল্ল' ফ্ৰেণ্ডছ, এদিনাখন আৰ্ট স্কুলৰ পৰা বাহিৰে মই মাহীহঁতৰ ঘৰলৈ গ'লোঁ। মাহীয়ে মানে ফুলনিখন ইমান ধুনীয়াকৈ সজাইছে, সোমাই গৈ কিবা এটা পজিটিভ ভাইব অহা নিচিনা লাগিছে। আৰু য'তেই যি পাইছে টেমা সৰু সৰু কিবা কিবি বটল, সেই তেনেকৈ ফুলবোৰ সজাইছে। আন্ধাৰত মই ভিডিঅ'টো ভালকৈ কৰিব নোৱাৰিলোঁ বাৰু। তেওঁলোকৰ সেই পিছফালেও জেগা নাই, আগফালেও জেগা নাই, এনেকৈ টাববোৰতো ইমান ধুনীয়াকৈ সজাইছে, দেখিবলৈ খুব ভাল লাগিছে। দুটামান পিছে মোৰ কাৰণেও পচাই থৈছে, মই যদি কেতিয়াবা দিনত আহোঁ ভালকৈ দেখাম বাৰু দেই। তাৰপিছত মাহীয়ে আকৌ চাওমিন বনাইছে, মোক পিছে চাওমিন খাবলৈ বুলিয়ে মাতিলে। তাৰপৰা এয়া আইতাই কিবা কিবি কৰি আছে। আইতাক মই সুধিছোঁ কি কৰিছে। এইফালে আকৌ আমাৰ বাইদেউ দেই কিতাপ পঢ়ি আছে মোবাইলৰ পৰা চাই তাইহে জানে কি পঢ়িছে। যাহাই মই ওচৰ পালোগৈ, একেজাপে আহি পাকঘৰ পালেহি মাকৰ ওচৰলৈ সহায় কৰিবলৈ বুলি। তাৰপিছত চাওমিন ৰেডি হ'ল, আইতাক মই দিছোঁ খাবলৈ। আইতাই আকৌ খাবলৈ দিয়াৰ লগে লগে আকৌ মোকহে সুধিছে, তই পিছে খালি নাই? আৰু মই এনেই ধেমালিতে কৈছোঁ খালোঁ বুলি কোৱাৰ কাৰণে তেওঁ কৈছে, সেই মিছা কথা কেলৈ কৈছ, তহঁতি চবেই মোক মিছা কথাই কৈ থাকোঁ এনেকৈ বুলি আমাক কৈ জোকাইছে। তাৰপৰা এতিয়া ভণ্টিয়ে মোৰ কাৰণেও লৈ আহিছে খাবলৈ কাৰণে, ময়ো খাই ল'লোঁ বাৰু। তাৰপিছত এয়া ভিনিয়েক আহি পালেহি, ভিনিয়েকক তাই খাবলৈ দিছে। ভিনিয়েকে আকৌ কৈ আছে যে আজি এই চাওমিনটো ভাল হোৱা নাই খাবলৈ, সেই অকণমান অইলি হ'ব লাগিছিলে। তাৰপৰা মই বোলো ৰিভিউটো ভালকৈ দিয়াচোন, কেনেকৈ মই সেইদিনা শিকাইছিলোঁ। তেখেতে আকৌ মোক কৈছে যে মই যি পাইছোঁ তাকে খাম, আৰু সেইবোৰ অভিনয় কৰি মই ক'ব নাজানো দেই। ভণ্টিয়ে ভিনিয়েকক ফোন কৰি কৈছে আহোঁতে চিপছ কুৰকুৰি এইবোৰ লৈ আহিবা দেই। ভিনিয়েকে আহোঁতে লৈ আহিছে। তাই এনেকৈ ধুনীয়াকৈ বনাই মেলি আমাৰ চবকে খাবলৈ দিছে। তাই পিছে এইবাৰ মেট্ৰিক দিব। তাই এনেকৈ আমাৰ লগত কথা পাতি থকাৰ কাৰণে আইতাক মই সুধিছোঁ, আইতা এই কি কৰে দিনটো, পঢ়ে নে কি? আইতাও ধুনীয়াকৈ কৈছে, এই দেখিছাই নহয় কি পঢ়িছে, এনেকৈ বহি কথা পাতি থাকে বোলে। তেওঁ পিছে আজিকালি কথাবোৰ অকণমান পাহৰি যায়, তথাপিতো পঢ়াৰ কথা কোৱাৰ লগে লগে একদম পটককেনে উত্তৰটো দিছে, আৰু চবেই হাঁহিছে তেওঁ সেইটো কথা কোৱাৰ কাৰণে।